रास्ते पे जा रहा था पानी पूरी खा रहा था तुझे मिर्ची लगी तो मैं क्या करूं तुझे मिर्ची लगी तो मैं क्या करूं एक हो गया पानी गिलास दिया सुनो बॉडी मोर फुकाई वैसे মিছু বস ओके हो गया तो এটা জানো বর্তমান মোর আজি 20 দিন হলে তো কাটা ইনকাম হয় ওই বস পানি এনে খাই বস তো অনেক বাড়ি তোর ব্যক্তিগত কথা ভাবিছ না নাই বস আপনার উপরে নি বস এই অনিৰাম অঁ এই পইচা পাতি নহয় হৈছে বহুত দিন দাৰু চাৰু ভালকৈ খাবই পোৱা নাই এই মোক বছেখনে কৰা নাই কি কৰিবি এনেকৈ হ'লে বছেখন কৰা কথা কৈছিলোঁ কষ্ট কৰোঁতে নহ'লে বছে বদলাই দিব লাগিব আমি আৰু এই চাটালো বছে বদলাই দিব লাগিব এনেকৈ হ'লে বছ বদলাবি না কি বেলেগ কৰিবি কিবা এই বছ বদলাব নলয় সেই বছে লাগব আমাক এই বছে লাগিব নেকি বছৰ কাম আছে সেই তেনেহলে অপৰিয়াও কল কৰা অপৰিয়াও কল কৰা মোবাইল নাই বস বস মোবাইলে চার্জ দিয়েছি মোটরে কৰা এটা কাম কৰিব লাগিব বছৰ পৰা এডভান্স পইচা আনিব লাগিব আমাৰ মাল নোহোৱা হৈছে হয় নেকি শুনিছোঁ তো ফোন হৈছে অঁ গুজ্জু বাই ফোন মাৰছি মোৰ দিছোঁ দে ধৰ কি কৰি যাম লাগছি বস হেল্ল' হেল্ল' গুজ্জু বাই হয় বহুদিনৰ মূৰতে তোমাক কল কৰিলোঁ শুনা প্ৰিয়াম মোৰ বৰ্তমান ইনকাম একদমেই কমি গৈছে আজি 20 দিন হ'ল এটা টকা পোৱা নাই তাৰ তুমি আজি ৰাতি এটা ল'ৰা মোক উঠাই দিয়া আজিয়ে লাগব নেকি যিমান পাৰা সিমান সোনকালে অঁ দেই অঁ বছে কি ক'লা এই বছে বিৰাট ডাঙৰ এটা কণ্ট্ৰেক্ট দিছে আমাক এইটা জো আমাৰ জো এই জোয়ে ভালে সালা মন্দিরে তো সাথী সাথী নাই তেলে নাই ধূপ নাই ও বাবা আয়া বসুন মন্দিৰত তেল নাই সাথী জ্বলাবা ধূপ নাই দোকানৰ পৰা লৈ আহিবি মোৰ নাম কবি এই গিৰিছৰ দোকানত যাবি নাই যা লৈ আহ মই কাপোৰখিনি হালাম যা এটা জেগা যাওঁ দেখা পালোঁ অঁ ইয়াতে আছে থকা গাড়ী ষ্টাৰ্ট